হে গাইজ, আজি পিছে মোৰ থালিখনত একেবাৰে বতৰৰ ডিমাণ্ড, কাৰণ এইকেইদিন বতৰ ইমান ধুনীয়া হৈ আছে। তো তাৰ কাৰণে মই আজি দুপৰীয়া সাজটো একেবাৰে বতৰৰ ওপৰতে ডিমাণ্ড কৰি বনালোঁ। গৰম গৰম ভাত আছিলে আৰু লগত বনালোঁ গাহৰি আলু বিলাহী দি এই ধৰণে বনালোঁ। আৰু লগতে আছিলে চালাড, তিয়হ আৰু গাজৰ, তাত অকণমান দি দিলোঁ জালুক, কাৰণ অকণমান জালুক দিলে খাই ভাল লাগে চালাডত। তো মইতো এনেকৈ চালাড বনাই ভাল পাওঁ। লগতে আছিলে পিঁয়াজো, আৰু তাৰপিছতে বনাইছিলোঁ আলু মটৰ আৰু বিলাহী দি মাছৰ তৰকাৰী। তো এইখিনি আছিলে মোৰ দুপৰীয়া সাজ, লগতে নেমু আৰু এটা কেঁচা জলকীয়া। তো এনেকুৱা বতৰত এসাঁজ এনেকৈ খোৱাটো মজাই বেলেগ। তো আজি মোৰ দুপৰীয়া থালিখন ৰেডি হৈ গ'ল, আৰু এতিয়া খোৱাৰ মজাটোহে ল'ব লাগে। তো আজিলৈ ইমানতে, নেক্সট ভিডিঅ'ত আৰু এবাৰ লগ পাম। তো ইমানতে, বাই বাই।